পেছি এই তোমাৰ ঘৰত দেখিলে কি ঘটনা ঘটিবা লাগছে হয় কিনো ঘটনা দেখা পালেহে আপুনি এই হাপা এই পেছি এইগিলা যে কত দিছে আমাৰ ঘৰত এখন যুদ্ধ লাগছিল তাৰে আজি মিটমাট কৰবা গেছিল যুদ্ধ কি যুদ্ধ হয় এই তোৰ অস্ত্ৰৰ যুদ্ধ না গদা যুদ্ধ না তোৰ বাহু যুদ্ধ সেইগিলাক একো যুদ্ধ নহয় বাঘ যুদ্ধ মানে কথাৰ যুদ্ধ মুখেৰ যুদ্ধ খাইলো যা খাইগতে আৰু কিয় লাগিব গেছি হয় ঘটনাটো ডাঙৰেই আমাৰ বাপাই ডাঙৰজনী ঘৈণীয়েকৰ লগত চৰিত্ৰ বেয়া দেখি কিবা কাজিয়া লাগিল আৰু মাৰপিট কৰি ঘৰত খেদি দিলা সেইটোৱে কাল হ'ল আৰু লগে লগে সিহঁতৰ ঘৰৰ মানুহে যুদ্ধৰ হুংকাৰ দিলা হে দোহৰণ খাইলো যা তাৰ পাছতে কি হই তাৰপিছত কি হ'ব আৰু সিহঁতৰ নিচিনা বীৰক কোনে পাত্তা দিয়ে আমিও হুংকাৰ দিলো হেই বুজিলং দে তাৰ মানে তাৰ পাছত একেবাৰে হাতাহাতি যুদ্ধ লাগি গেল ঠিকেই ধৰিছে আপুনি আমাৰ বাহুবলৰ পৰাক্ৰমত সিহঁতে ফৰিং চিটকা দিলা আমাৰ বাহুবলক বলে নৰি সিহঁতে যাই কোৰ্টত কেছ দিলা কোৰ্টৰ মানুহে আহি আমাৰ ঘৰত তালা লগাই দিলা তাৰপিছত আমি ঘৰৰ পৰা পলাব লগা হ'ল জানেনে বাপৰে বাপ উবাৰ ঘৰে মানুহকেইটি তই সাংঘাতিক না সাংঘাতিক মানে মস্ত বদমাছ তিৰি কিন্তু আমাৰ উপায় নাই মিটমাট কৰি ল'ব লগা হৈছে আৰু ভালে কৰছ দে তিৰে মানুহৰ কেছ মস্ত বেয়া জানিস না আজিকালি তিৰিগিটি গুৰু গোহাই কিছুই নামানে এলা চিন্তা কৰিবা নালাগে মই আহিছম না তাক আহিবাৰে মই চিধা কৰি দিম নাই নাই আপুনি নৰে তাইৰ যিহে হাতী নিচিনা চেহেৰা তাই এটা ফুক মাৰি দিলে আপুনি বেলুনৰ নিচিনাকে উৰিয়ে যাব আপুনি এটা সামান্য নিগনিহে নাই মোক নাপাৰে হাতীয়ে কৰিবা নাপাৰা কাম সামান্য হাই নিগনিয়ে যে কৰিবা পাৰে তই জানিস না নাই কি কয় আকৌ চিন্ডাল ছিগিল ডেম ফুল